আজি বকৰ ৰৌমাৰী যুৱ সংঘৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনৰ গছপুলি ৰূপক বিশিষ্ট সমাজকৰ্মী জনাৰ্দন বড়ো। ৰাজ্যৰ চৌদিশে ৰঙালী ৰঙেৰে মতলীয়া অসমীয়া সমাজ ভিন্ন প্ৰান্তৰ গাঁৱে গাঁৱে বাপুতি সাহোন ৰঙালী বিহু উৎসৱ উদযাপন কৰি অহাৰ লেখীয়াকৈ কামৰূপ জিলাৰ বকৰ ৰৌমাৰীতো আজি আয়োজন কৰা হৈছে বিহুৰ পৰম্পৰা। ইফালে ৰৌমাৰী যুৱ সংঘৰ উদ্যোগত আয়োজিত ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি দীপক ৰাভা আৰু সম্পাদক দুৰ্গেশ্বৰ ৰাভাই জনোৱা অনুসৰি এইবেলি ৪৮ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে বিহু উৎসৱ। বিহুৰ পৰম্পৰা অনুসৰি পতাকা উত্তোলনৰ পিছতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ। ৰৌমাৰী যুৱ সংঘৰ উদ্যোগত আয়োজিত বিহুৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে বকৰ বিশিষ্ট সমাজকৰ্মী বক সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা দীক্ষিতা ছুইটছ এণ্ড বেকাৰী আৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োই। বিহুৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰাৰ আৱশ্যকতা সন্দৰ্ভত জনাৰ্দন বড়োই বহল ব্যাখ্যা দাঙি ধৰে। ইয়াৰ পিছতে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰে ৰৌমাৰী বিহু সন্মিলন। চেগুন সোণাৰু গমাৰি এনেধৰণৰ মানে কি আৰু যিবিলাক মূল্যৱান কাঠ, এই কাঠবিলাক আমি এই মানে কাঠৰ গছবিলাক যদি আমি ৰোপণ কৰোঁ, তাৰ জৰিয়তে আমি কি হ'ব পাৰোঁ, লাভান্বিত হ'ব পাৰোঁ। তাত এক প্ৰকাৰ অকল টকা পইচাৰে নহয়, অকল আৰ্থিক দিশতে লাভান্বিত নহয়, ই মানুহক কি দিয়ে, অক্সিজেন দিয়ে। এই গছবিলাকে মানুহক ছাঁ দিয়ে, এই গছবিলাকে কি দিয়ে, ফল দিয়ে। গতিকে এই গছ বোলা বস্তুটো ইমানেই মানে কি আৰু প্ৰয়োজনীয় ডাঙৰ বিষয় পৰা আস্থা পলিক্লিনিক প্রতিদিনে বিশেষজ্ঞ ডাক্তরের দ্বারা নিয়মীয়া স্বাস্থ্য পরীক্ষা, অত্যাধুনিক ল্যাবরেটরি, ডিজিটাল এক্স-রে, আল্ট্রাসাউন্ড, ফার্মাসি, ডে কেয়ার ইউনিট অ্যাভেলেবল। আশা পলিক্লিনিক, বামুনিগাঁও, শান্তিপুর রোড। মই ৰৌমাৰী যুৱক সংঘৰ সৌজন্যত আজি ৪৮তম ৰৌমাৰী ৰঙালী বিহু সন্মিলনৰ সভাপতিত্ব কৰাৰ ব্যক্তি মই। তো মোৰ নাম শ্ৰী সুশীল ৰাভা। তো বিশেষ মানে আমাৰ আজি ৪৮ বছৰে আমি এনেদৰে আজি যেনেদৰে আমি কাৰ্যসূচীবিলাক আগবাঢ়িছোঁ, ঠিক তেনেদৰে আজিও আমাৰ কাৰ্যসূচীবিলাক ভালদৰে হৈ গৈ আছে। তো এই সন্দৰ্ভত আমি আজি বৃক্ষৰোপণৰ বাবে দীক্ষিতা এণ্ড ছুইটছৰ অনাৰ যিহেতু জনাৰ্দন বড়ো বুলি আমি সকলোৱে জনাজাত আমাৰ বক অঞ্চলত, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতে সুন্দৰভাৱে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীত যোগদান দিলে আৰু খুবেই ভাল হৈ গ'ল। আৰু আমাৰ ঠিক তেনেদৰে বহুত মানে কাৰ্যসূচীবিলাক হৈ গৈ আছে, খুব ভালদৰে হৈ গৈ আছে, ৰাইজে সহযোগ কৰি আছে ইয়াত। আৰু মহন্ত ইলেক্ট্ৰনিক্স এণ্ড এপ্লায়েন্স সকলো ধৰণৰ মোবাইল, অত্যাৱশ্যকীয় ইলেক্ট্ৰনিক সামগ্ৰী যেনে ফ্ৰিজ, এচি, কুলাৰ, ৱাশ্বিং মেচিন, অভেন, LED, ইনভাৰ্টাৰ, গিজাৰ, চাউণ্ড চিষ্টেম ইত্যাদি উপলব্ধ। বকুৱাৰ খেতানৰ সন্মুখত কানাড়া বেংকৰ তলত অৱস্থিত মহন্ত ইলেক্ট্ৰনিক্স। সকলো ধৰণৰ EMI উপলব্ধ। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9401002588 অথবা 9861205001।